নমস্কাৰ। এই মুহূৰ্তত এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লখিমপুৰ জিলাৰ অন্তৰ্গত বগিনদী উন্নয়ন খণ্ডৰ অল আছাম পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট কণ্ট্ৰেক্টুৱেল এমপ্লয়িজ কাউন্সিলৰ দ্বাৰা কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট আৰম্ভ কৰিছে। 1 ফেব্ৰুৱাৰী 2022 তাৰিখৰ পৰা অনিৰ্দিষ্ট কাললৈ তেখেতসকলে আচলতে কৰ্মচাৰীসকলে এই কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘাটি আৰম্ভ কৰিছে। আচলতে তেখেতলোকে কিছু গুৰুত্বপূৰ্ণ তেওঁলোকৰ দাবীসমূহ এনেধৰণৰ: 60 বছৰলৈ চাকৰি সুনিশ্চিত কৰা, সকলো কৰ্মচাৰীৰ ROPৰ ব্যৱস্থা কৰা, সকলো কৰ্মচাৰীৰ সমকামৰ বাবে সমবেতন নীতি প্ৰযোজ্য কৰা, চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা সকলো সুবিধা প্ৰদান কৰা, বিভাগত খালী হোৱা প্ৰতিটো পদৰ বিপৰীতে অভিজ্ঞতা যোগ্যতা অনুসৰি সকলো ঠিকাভিত্তিক কৰ্মচাৰীক বিভাগীয়ভাৱে পৰীক্ষা পাতি নিযুক্তি প্ৰদান কৰা। আচলতে এনেধৰণৰ তেখেতলোকে কিছু গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰি এই অনুষ্ঠানটি আৰম্ভ কৰিছে। মই পুনৰবাৰ তেখেতলোকৰ এই দাবীসমূহ পৰিৱেশন কৰিবলৈ লৈছোঁ। 60 বছৰলৈ চাকৰি সুনিশ্চিত কৰা, 10% তেখেতলোকৰ দৰমহা ইনক্ৰিমেণ্ট কৰিব লাগে, সমকামৰ বাবে সমবেতন নীতি প্ৰযোজ্য কৰিব লাগে, বাকী চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা সকলো সুবিধা তেখেতলোকক প্ৰদান কৰিব লাগে, বিভাগত খালী হোৱা পদত ঠিকাভিত্তিক চাকৰিয়ালসকলৰ প্ৰপত্ৰ পৰা নিযুক্তি প্ৰদান কৰিব লাগে, তেখেতলোকক চৰকাৰীভাৱে নিযুক্তি দিব লাগে। আচলতে এয়াই তেখেতলোকৰ মুখ্য দাবীসমূহ। আৰু এনেধৰণে তেখেতলোকে বিভিন্ন গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰি আচলতে এই অৱস্থান ধৰ্মঘট আৰু কৰ্মবিৰতিটো আৰম্ভ কৰিছে। আৰু চৰকাৰে ইয়াৰ ওপৰত কি নীতি আৰোপ কৰে বা কি দি তেখেতলোকক আশ্বাস প্ৰদান কৰে সেয়াহে লক্ষণীয় হ'ব সময়ত। ধন্যবাদ। আমাৰ অতি জনপ্ৰিয় সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, লগতে আমাৰ বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াৰ তেখেতলোক দুইজনৰে আমাৰ হস্তক্ষেপ বিচাৰিছোঁ। কাৰণ আমি অতি কষ্টৰে পঞ্চায়তত গ্ৰাম্য উন্নয়ন বিভাগত অতি কম পাৰিতোষিকে আমি পৰিয়ালটোক পোহপাল দিবলৈ অসুবিধা হয়। তথাপিও আমি অসমৰ স্বাৰ্থত, অসমৰ জনগণৰ স্বাৰ্থত, অসমৰ উন্নতিৰ স্বাৰ্থত আমি অতদিনে কাম কৰি আহিছোঁ 2006 চনৰ পৰা আজি 2022 চনলৈকে। সেইকাৰণে আমি তেখেতলোক জনপ্ৰিয় মন্ত্ৰী দুজনৰ আমি হস্তক্ষেপ বিচাৰিছোঁ। আমাক মাহীয়াই চকুৰে চাই আছে। আপোনালোকে আমাক কল্যাণকামী চৰকাৰখনে আমাক অন্ততঃ অকণমান এই সুবিধাখিনি প্ৰদান কৰি আমাক যাতে আমাৰ ভৱিষ্যতটো আৰু পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগটোৰ উন্নতিৰ সাধনৰ কাৰণে যদি আপোনালোকে অকণমান চকু মেলি চাই আমাৰ ফালৰ পৰা তেখেতলোকলৈ সেই অনুৰোধ থাকিলে। চৰকাৰে আমাৰ পৰা দীঘলীয়া সময় বিচাৰে, কিন্তু সময় লোৱাৰ উপৰিও আমাক তেখেতলোকে একো সুবিধাখিনি প্ৰদান নকৰে। তেখেতলোকে আমাক আশ্বাস দিয়ে, তেখেতলোকৰ ফালৰ পৰা কিন্তু আমাক আজিলৈকে আশ্বাসখিনি প্ৰদান কৰা হোৱা নাই। আমাৰ 8,000তকৈ ওপৰ আছে সমগ্ৰ অসমত। এতিয়া চাওক, আমি 2009 চনৰ পৰা আজি 2022 চনলৈকে সুদীৰ্ঘ কালছোৱা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ঠিকাভিত্তিক কৰ্মচাৰীসকলে কাম কৰি আছে। তেওঁলোকে কম পাৰিতোষিক লৈ এতিয়া আমাৰ ধাৰণাটো হৈছে 60 বছৰলৈকে আমাক চাকৰি সুনিশ্চিত প্ৰদান কৰিব লাগে। আমাক যোৱা কেইবছৰত যিটো 10% ইনক্ৰিমেণ্টটো দিয়া নহয় সেইখিনি আমাক দিব লাগে। সমকামৰ সমবেতন আমাক দিব লাগে। বাকী চৰকাৰী কৰ্মচাৰীসকলে যিখিনি চৰকাৰী সুবিধা লাভ কৰে আমাক সেই সুবিধাখিনি লাভালাভখিনি দিব লাগে। আৰু বিভাগত খালী হোৱা যিখিনি পদ সেই পদসমূহ ঠিকাভিত্তিক কৰ্মচাৰীৰ ফালৰ পৰা আমাক নিযুক্তি দিব লাগে। তাৰ উপৰিও পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগত ঠিকাভিত্তিক কৰ্মচাৰীসকলে MGNREGA, PMI, NSCP, NOAP আদি সন্ধিকৈ কুশল কোঁৱৰৰ পৰা ধৰি 15 ফাইনেন্সলৈকে সমূহ কাম কৰি থাকে। তেখেতলোকে কম পাৰিতোষিক লৈ সেইসমূহৰ ওপৰত তেখেতলোকে গুৰুত্ব দি আমাৰ চাকৰিসমূহ সুনিশ্চিত কৰিব লাগে। সেইখিনি আমাৰ আছিলে দাবী। সেইখিনি দাবীক লৈ আমি চৰকাৰক কেইবালানি আলোচনা হৈছে যদিও আজিলৈকে আমি সুফল লাভ কৰা নাই। আমাৰ যোৱা সন্মানীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ শেষৰখন যিখন কেবিনেট আছিলে সেইখনতো আমাৰ কিছুমান দাবী উত্থাপন কৰা হৈছিলে। তেখেতলোকে সেইখিনি দাবী তেখেতলোকে সম্পূৰ্ণ কৰিম বুলি আমাক মাৰ্চ মাহলৈকে সম্পূৰ্ণ কৰিম বুলি তেখেতলোকে সময় লৈছিলে, যদিও আজিলৈকে কিন্তু সেইখিনি আমাক সুবিধা প্ৰদান নকৰিলে। সেই হেতুকে আমি এইবাৰ কেইদিনমান আগতে আমাৰ সন্মানীয় আয়ুক্ত সচিব ডাঙৰীয়াৰ লগতো আমাৰ সতীৰ্থসকলে আলোচনাত বহিছিলে। তেখেতলোকে বহাৰ পিছতো তেখেতলোকে যেতিয়া সুনিশ্চিত লাভ নকৰিলে, সুফল নাপালে, এতিয়া আমি অনিৰ্দিষ্টকালীন আমি কৰ্মবিৰতি তথা অৱস্থান ধৰ্মঘট পালন কৰিছোঁ। এই আমাৰ দাবী, এই আমাৰ কৰ্মবিৰতি যেতিয়ালৈকে আমাৰ দাবীসমূহ পূৰণ নহ'ব তেতিয়ালৈকে আমাৰ আন্দোলন আৰু কৰ্মবিৰতি চলি থাকিব।